হাই ফ্ৰেণ্ডসকল, গুড মৰ্ণিং। আজি বহুত দিনৰ পাছত আকৌ আহিলোঁ মই মোৰ ভিডিঅ'ৰ মাজলৈ। আপোনালোক সকলোকে মোৰ সংগীতা চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ বিহু ভিডিঅ' দিয়া নহ'ল। আমাৰ পৰিয়ালৰ বৌ এজনী ঢুকাল, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আজি এটা আমাৰ বাবে বিশেষ দিন হয়। আজি হ'ল 20 জানুৱাৰী। আজি দিনটোতে আমাৰ বিয়া হৈছিল। আজিৰ দিনটো বিশেষ একো নাই, কিন্তু কিনো দেখাব পাৰোঁ তাকে চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই বনাই আছোঁ চেৱাত দিয়া বৰা চাউলৰ ভাত। হোৱাৰ পাছত আপোনালোকক দেখাইছোঁ আৰু শুনিছা? চলো চেৱাত দিয়া বৰা চাউলৰ ভাত খালোঁ। খাই বহুতেই ভাল লাগিল দেই। মই প্ৰথম খাইছোঁ এনেকৈ, এতিয়া খালোঁ। এতিয়া খাই মেলি এতিয়া বাহিৰত নকৰিব যাওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি চাহ খালোঁ। চাহ খাই মেলি এতিয়া মই হিচিকেচক পঢ়াই আছোঁ। ইমান ঠাণ্ডা দিছে, ব্লেংকেট ঢাকি লৈ আছোঁ।
হিচকি পিনে টেবুলত বহি আছে ভালকৈ দেখাই আছোঁ বা হিচিয়ে পঢ়া দেই ৰ'ব হৈছে দি পিনে টানি দিয়া হ'ল এতিয়া ৰ লিখি দিয়া কি আনিলা মোৰ কাৰণে কি আনিলা দেখি মই খাম দিয়া কেনেকুৱা লাগিছে কেক আৰু গুটি থাকা এইটো কি আকৌ কটা এইটো কাটি